যোৱা ব'লা গাড়ীখন আহি পোৱাহিয়ে নাই বাছখন হাতখন দি ৰখাই দিবা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া 4 বাজিছে আমি এই বাছৰ কাৰণে ৰৈ আছোঁ ৰূপাই তিনিআলিত কাইলৈ ঠিক আছে এয়া ধুনীয়া জেগা এইফালে আছে ডুমডুমা কলেজ আৰু গৈ আছোঁ আৰু বলকচোন ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ একেলগে আপোনালোকে ভিডিঅ'টো চাই যাব এতিয়া যোৱা ব'লা গাড়ীখন আহি পোৱাহিয়ে নাই বাছখন হাতখন দি ৰখাই দিবা তুমি আগত উঠিবা এইখন আমাৰ বাছ পাই গ'লহি এতিয়া উঠিম আৰু এয়া আমি আহি তিনিচুকীয়া টাউন পালোহি ইয়াত তিনিচুকীয়া টাউনখন চাওকচোন কিমান ধুনীয়া অলপ সন্ধিয়া হ'বৰ সময় হৈছিলে আৰু
এয়া আমি আহি পাই গ'লোহি যোৰহাট 11:30 বজাত পাইছোঁহি দেউতা সেয়া ৰৈ আছিল তিনিআলিতে আমাক নিবলৈ আহিছিল আমি গাড়ীত উঠিলোঁ আৰু আহিলোঁ ইমানেই ভাগৰ লাগিছিল ন ভিডিঅ' চিডিঅ' একো কৰিব মনেই নগ'ল আৰু আহি যেতিয়া গা পা ধুই ভাত খালোঁ আৰু শুলোঁ আৰু নেক্সট দিনা যিটো এক্সাম আছিল সেইবাবে সোনকালে ভাত খাই শুই দিলোঁ আৰু তাৰপিছত ইভিনিং টাইমত আমি ঘৰলৈ বুলি ওলাই আহিলোঁ মা ঘৰলৈ ক'ৰবাৰ পৰা আহি ঘৰলৈ সোমাই গেটখন পালে যে ইমান ভাল লাগে মনটো নহয় বুজাব নোৱাৰোঁ আৰু সেয়া আমাৰ ঘৰলৈ সোমোৱা ৰাস্তা মানে গেট সোমাইছোঁহি আৰু এইখন মোৰ জেগা আমাৰ ৰাস্তাটো ভাল হৈ গ'ল